হেল্ল' ফ্ৰেণ্ডছ, আসসালামু আলাইকুম এণ্ড নমস্কাৰ। আশা কৰিছোঁ সকলোৱে ভালে আছে। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ জলফাইৰ মিঠা জ্বলা টেঙা আচাৰ। একচুৱেলি মোৰ গাটো অলপ বেয়া হৈ আছে, মাতটো অলপ বেয়া হৈ আছে, আপোনালোকে এডজাষ্ট কৰি ল'ব। জলফাইৰ মিঠা জ্বলা টেঙা আচাৰ কেনেদৰে বনাওঁ ইয়াৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো একো মিছ নকৰাকৈ শেষলৈ চাই থাকক। তেতিয়াহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। জলফাইৰ টেঙা জ্বলা মিঠা আচাৰৰ বাবে মই ইয়াতে আধা কিলো জলফাই লৈ লৈছোঁ। আধা কিলো জলফাই অনুযায়ী মই বস্তুবোৰ লৈ লৈছোঁ গোটেইখিনি। আপোনালোকৰ জলফাই বেছি থাকিলে বা কম থাকিলে পৰিমাণটো বঢ়া কমা কৰিব পাৰে। জলফাইৰ টেঙা জ্বলা মিঠা আচাৰৰ বাবে মই আধা কিলো জলফাই লৈ লৈছোঁ। জলফাইখিনি মই ভালদৰে ধুই লৈছোঁ। ধুই পেলাই মই আজি লৈছোঁ, চাব পাৰিছে। কেঁচা জলকীয়াখিনি মই ভালদৰে ধুই লৈছোঁ। কেঁচা জলকীয়া আৰু জলফাইখিনি মই আধা ঘণ্টাৰ বাবে ধুই পেলাই ৰ'দত ৰাখি দিছিলোঁ। শুকান জ্বলা 4টা লৈ লৈছোঁ। চেনি লৈ লৈছোঁ অলপমান। সৰিয়হ লৈ লৈছোঁ মই। পাঁচফোৰণ লৈ লৈছোঁ। হালধি গুড়ি, জলকীয়া গুড়ি, নিমখ আৰু ভিনেগাৰ লৈ লৈছোঁ মই। গেছটো অন কৰি কেৰাহী এখন দি দিছোঁ মই। কেৰাহীখন গৰম হৈ গৈছে। ইয়াতে মই শুকান জ্বলা কেইটা দি দিছোঁ মছলাৰ বাবে। 5-6 ছেকেণ্ডৰ বাবে শুকান জলকীয়া কেইটা ভালদৰে ভাজি ল'ম মই। পাঁচ 6 ছেকেণ্ড হৈ গ'ল মোৰ। এতিয়া ইয়াতে মই পাঁচফোৰণ দি আছোঁ। 2 চামুচ দি আছোঁ। সৰিয়হ দি আছোঁ মই। তিনি চামুচ দি দিছোঁ মই সৰিয়হ। গেছৰ ফ্লেমটো ল'ত ৰাখি ভাজিব। গোন্ধ ওলোৱালৈকে ভালদৰে ভাজি ল'ব মছলাখিনি। মছলাৰ পৰিমাণটো আপোনালোকে কম বেছি কৰিব পাৰে, একো প্ৰব্লেম নাই। 15 ছেকেণ্ডমান মোৰ হৈ গ'ল। গেছটো অফ কৰি দিছোঁ এতিয়া। ভাল এটা গোন্ধ ওলাইছে। মিক্সি জাৰৰ বাতি এখন লৈ লৈছোঁ মই। ইয়াতে মই মছলাখিনি গ্ৰাইণ্ড কৰি ল'ম। মছলাখিনি মোৰ গ্ৰাইণ্ড কৰা হৈ গ'ল, চাব পাৰিছে। কেৰাহীখন গৰম হৈ গৈছে। ইয়াতে মই সৰিয়হত তেল দি আছোঁ। তেলৰ পৰিমাণটো অলপমান বেছিকৈ লাগে আচাৰত। ইয়াতে মই মোটামুটি 100 গ্ৰামমান তেল দি দিছোঁ। এইটো আচাৰত তেলৰ পৰিমাণটো অলপমান বেছিকৈ লাগে, সেইবাবে তেলৰ পৰিমাণটো অলপমান বেছিকৈ লৈ ল'ব। গেছৰ ফ্লেমটো ল'ত ৰাখিব। মই ইয়াতে গোটা পাঁচফোৰণ 1/2 চামুচ দি আছোঁ। আগতে মই 2 চামুচ পাঁচফোৰণৰ মছলা এটা ৰেডি কৰি লৈছিলোঁ। এতিয়া ইয়াতে জলফাইবিলাক সাৱধানে লাহে লাহে দি দিব। নিমখ দি আছোঁ মই। 2 চামুচ দিছোঁ মই। আপোনালোকে আপোনালোকৰ অনুযায়ী দি দিব। নিমখ, জ্বলা, মিঠা আপোনালোকৰ সোৱাদ অনুসৰি আপোনালোকে দি দিব। জলকীয়া গুড়ি দি দিছোঁ। মই 1.5 চামুচ দি আছোঁ। হালধি গুড়ি 1 চামুচ দিছোঁ মই। ভালদৰে লৰাই দিব। জলফাইখিনি দিয়াৰ পিছত 1 মিনিটমান পিছত কেঁচা জলকীয়াকেইটা দি দিব। 1 মিনিট হৈ গ'ল মই দি আছোঁ। জলফাইখিনি মোৰ মোটামুটি 70% হৈ গৈছে। ইয়াতে মই এতিয়া ভিনেগাৰ দি আছোঁ। চাহ খোৱা চামুচেৰে মই 3-4 চামুচমান দি দিম। জলফাইখিনি মোৰ 90% মান হৈ গৈছে, চাব পাৰিছে ধুনীয়াকৈ সিজি গৈছে।
ইয়াতে মছলাখিনি দি আছোঁ। যিহেতু মই মছলাখিনি ভালদৰে ভাজি লৈছিলোঁ, সেইবাবে মই জলফাইখিনি ভালদৰে সিজাৰ পিছত মই দি আছোঁ। গোটেইখিনি মছলা দি আছোঁ মই। চেনিখিনি দি আছোঁ মই। এনেদৰে জলফাইৰ আচাৰ বনালে বেছি সময়ৰ প্ৰয়োজন নহয়। অতি কম সময়ৰ ভিতৰত আপোনালোকে জলফাইৰ আচাৰ ৰেডি কৰিব পাৰে। 15-20 মিনিটৰ ভিতৰত মোৰ জলফাইৰ আচাৰ একেবাৰে ৰেডি। জলফাই বেছি হ'লে আপোনালোকে মছলা, জ্বলা, নিমখ, তেলৰ পৰিমাণটো বঢ়াই দিব। আপোনালোকে ভাবিব পাৰে যে মছলাটো আই থিংক জ্বলি গৈছে। নহয়, মোৰ জলফাইৰ মিঠা, টেঙা, জ্বলা আচাৰখিনি ঠাণ্ডা হোৱাৰ পিছত কাঁচৰ কণ্টেইনাৰ এটাত ভৰাই ৰাখি দিম। এই আচাৰখিনি বহুত দিনলৈকে ভালে থাকে। এনেদৰে জলফাইৰ মিঠা, টেঙা, জ্বলা আচাৰ বনালে ৰ'দ নোহোৱাকৈ বহুত দিনলৈকে আপোনালোকে ভালে ৰাখিব পাৰে। যিকোনো ঠাইত ৰাখিব পাৰে, ফ্ৰিজতো ৰাখি দিব পাৰে, বহুত দিনলৈকে ভালে থাকিব। জলফাইৰ মছলাটো আপোনালোকে বেছিকৈ ভাজি নল'ব। বেছিকৈ ভাজি ল'লে কি হয়, তিতা লাগি যায় জলফাইৰ মছলাটো। মই যেনেদৰে বনাইছোঁ, এইটো মছলাটো বহুত টেষ্টফুলি হয়। মছলাটো বহুত ধুনীয়া লাগে খাই পেলাই। আৰুতো জলফাই ক'বই লগা। টেঙাটো মেক্সিমাম মানুহৰে ফেভাৰেট হয়। টেঙা দেখিলে আৰু মুখত পানী আহি যায়। মই এটা টেষ্ট কৰি খাই চালোঁ, বহুত টেষ্টি হৈছে। ইয়াৰ যোনটো মছলাখিনিও বহুত টেষ্টি হৈছে। মই যেনেদৰে বনালোঁ জলফাইৰ টেঙা, জ্বলা, মিঠা আচাৰ, চেম প্ৰচেছেৰে আপোনালোকে ঘৰত বনাবচোন। আৰু খাই কেনে পায় মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই জনাব। লগতে লাইক এটা কৰিব। আপোনালোকৰ লাইক এটাই মোক বহুখিনি প্ৰেৰণা যোগায়। শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহ'লে যেতিয়া মোৰ নেক্সট ভিডিঅ' আহে, মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনালোকে আগতীয়াকৈ পাই যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ ছ' মাছ এণ্ড বাই বাই।